নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আসাম স্পেচিয়েললৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত অসম পুলিচৰ ABUB কনষ্টেবলৰ যি ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অলৰেডি যিসকলে কোৱালিফাই কৰিছে তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' এনি ফাৰ্ডাৰ ডিলে লেটছ ষ্টাৰ্ট নাও। যিসকলে এইবাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট পাছ কৰিলে আৰু এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছে তেওঁলোকৰ বহুতে মোলৈ ফোন কৰিছে আৰু মোৰ যিসকল বন্ধু আছে বা ওচৰ চুবুৰীয়া যিসকলে বা ইণ্টাৰভিউ দিছে তেওঁলোকে ফোন কৰি কৈছে, দাদা নেক্সট পৰ্যায়ত আমি কি কৰিলে ভাল হ'ব বা কেনেদৰে আমাৰ প্ৰিপেৰেশ্যনসমূহ আগবঢ়াই নিব লাগিব। চ' সেই টপিকটোৰ ওপৰত আজি ভিডিঅ'টো বনাইছো। যিসকলে ফিজিকেল ইফিচিয়েঞ্চি পাছ কৰিলে আৰু এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হ'ল, কিন্তু তেওঁলোকে যদি এতিয়াও পঢ়া নাই, চ' কেনেকে ষ্টাৰ্ট কৰিব এই ভিডিঅ'টোত মই সবিশেষ জনাম। সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। মেইন টপিকটোলৈ যাওঁ যে আমি যেতিয়া ফিজিকেল ইফিচিয়েঞ্চি পাছ কৰিলো, পাছ কৰাৰ পিছত ভাল নম্বৰ পালো সকলোৱে, কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে আমি এতিয়া কি পঢ়িম। সকলোৰে প্ৰশ্নটো সাধাৰণ প্ৰশ্ন যে আমি কেনেকে ষ্টাৰ্টিং কৰিম, কিয়নো আমি যেতিয়া অনুশীলন কৰি থাকো এই ইণ্টাৰভিউটো দিবলৈ বহুত বছৰ ধৰি বা বহুত কষ্টৰ ফলত আমি ফিজিকেল ইফিচিয়েঞ্চিটো পাছ কৰা হয়, তেতিয়া আমাৰ কি হয় মানে যিটো পঢ়া লাইফ আছিল বা কলেজ লাইফ বা স্কুল লাইফ, সেই স্কুল লাইফ বা কলেজ লাইফৰ পৰা আমি আঁতৰি আহি মানে সেই বস্তুটো ফ'কাছ কৰোঁতেনে আমাৰ যি পঢ়া বস্তুটো থাকি যায়। এতিয়া যিটো মেইন কুৱেশ্যন, সেই কুৱেশ্যনটো হ'ল যে আমি কি পঢ়িম। চ' আপোনালোকক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, আপোনালোকে যি পাৰে প্ৰথম তাকে পঢ়ক। আপুনি জিকে নোৱাৰে তেন্তে ৰিজনিং পঢ়ক, যদি ৰিজনিং নোৱাৰে তেন্তে মেথমেটিক্স কৰক, বা আপুনি যদি মেথমেটিক্স বা ৰিজনিঙো টান পায় তেন্তে আপুনি জিকে কৰক। এইটো কাৰণে কৈছো, আপুনি যেতিয়া আপুনি যিটো কাম কৰিব, যিটো পাৰে সেই কামটো কৰিলে আপুনি নিগেটিভ ভাৱটো নাহে। যদি আপুনি প্ৰথমতে নিগেটিভ কাম এটা আপুনি যদি ইংৰাজী টান পায়, চ' ইংৰাজী চাবজেক্ট যদি প্ৰথমতে পঢ়ে তেন্তে আপুনি কি হ'ব, ডিমটিভেট হ'ব, মানে আগৰ পাৰিম জানো বা তেনেকুৱা কুৱেশ্যন কিছুমান আহে। সেইবাবে আপুনি যিটো চাবজেক্ট ভাল পায় সেই চাবজেক্টটো প্ৰথমতে পঢ়ক। নপঢ়িলেও এটলিষ্ট আপুনি সেই যিটো চাবজেক্ট সেই টপিকটো চাওক কেইদিনমান। প্ৰথম মই আপোনালোকক কৈছো ষ্টাৰ্টিং বুলি কৈছো। চ' সেইবাবে আপোনালোকে প্ৰথমতে ধৈৰ্য শক্তিটো আনক। প্ৰথমতে বহুত ধৈৰ্য শক্তি লাগে। আপুনি বহুত ডিপ্ৰেশ্যনত যাব, আপুনি বহুত চিন্তা সোমাব, কেনেকে কি কৰিম, নাম আহিব নে নাহে। চ' সেইবোৰ ভাবি নাথাকিব, আপোনালোকে পঢ়ক। মেইন কথাটো হৈছে আপুনি মানে বেছিকৰ পৰা আৰম্ভ কৰক। বেছিক মানে কি, আপুনি যিবোৰ জানে, ধৰি লওক আমাৰ যিবোৰ জেনেৰেল নলেজ, সেইখিনিৰ পৰা আৰম্ভ কৰকচোন। আপুনি এটলিষ্ট কিবা এটা জানো বুলি চেল্ফ কনফিডেন্স আহিব। চ' চেল্ফ কনফিডেন্সটো বহুতেই দৰকাৰ হয় আপুনি কিবা এটা কৰিবলৈ হলে, জীৱনত চাকচেছ পাবলৈ হলে। চ' আপোনালোকে প্ৰথমতে কি এটেনশ্যন দিয়ক মানে বস্তুটোৰ প্ৰতি, মই বস্তুটো পাৰিম, প্ৰথমতে ভাল লগাবলৈ ট্ৰাই কৰক সেই বস্তুটো। পঢ়া বস্তুটো মানে এনেকুৱা নহয় যে প্ৰথমতে ভাল লাগি যাব, তাত অলপ সময় দিব লাগিব। আপুনি যদি 1 ঘণ্টা মোবাইলটো চাই 2 মিনিট যদি পঢ়ে তেন্তে চাকৰি বা সপোন বাদেই দিয়ক। কাৰণ যিসকলে কষ্ট কৰিছে তেওঁলোকে জানে, মানে দিনে নিশাই পঢ়িছে বা দিনে নিশাই একদম যি এইম আছে সেই এইমটোৰ বাবে কষ্ট কৰিছে। চ' আপুনিও পাৰিব, গিভ আপ নকৰিব। আৰু সেইসকলক কওঁ যিসকলে 52, 53 বা 54 এই মাৰ্কছসমূহ পাইছে আৰু তেওঁলোকে ভাবি আছে যে আমি ভালকে পাছ কৰি যাম, তেনেকুৱা একো কথা নহয়। আপুনি যদি ভাল এটা মাৰ্কছ পাইছে সেইটো ভাল কথা, কিন্তু যদি আপোনাৰ ৰিটেনৰ পৰীক্ষাটো ভাল নহয় তেতিয়া আপোনাক কোনো পধ্যে পাছ নকৰে। চ' আপোনাক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, সেইবোৰ নানিব মানে আপুনি ভাল মাৰ্কছ এটা পাইছো সেইবোৰ ভাৱ নানিব। আপুনি মুঠতে ফ'কাছ কৰক আপোনাৰ নেক্সট ষ্টেপটো কি। যেনেদৰে আপুনি ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছিলে, আগন্তুক যি পৰীক্ষা আহি আছে ৰিটেন পৰীক্ষা, সেই পৰীক্ষাটো আপোনালোকে ভালকে দিয়ক, যাতে একদম ভাল 2টা মাৰ্কছ লগ লাগি আপোনাৰ নামটো ফাইনেল মেৰিট লিষ্টত আহে আৰু আপোনাৰ যি সপোন আছে সেই সপোন ফুলফিল কৰক। আৰু যিসকলে মানে 45 বা 45 to 50 ভিতৰত পাইছে, তেওঁলোকে ভাবি আছে যদি আমাৰ নাম নাহে আমি পঢ়ি কি কৰিম। চ' এই প্ৰশ্নটো তেওঁলোকক যদি মই উত্তৰ দিওঁ, যদি তেওঁলোকৰ নাম আহি যায় তেন্তে আপোনালোকে কি কৰিব। চ' সেইটো কাৰণে আপোনালোকে পঢ়ি থাকক। মানে কেলে পঢ়ি থাকিব, যদি আপোনাৰ নামটো আহি যায় তেতিয়া আপুনি কেনেকে পৰীক্ষাটো এটেম্প কৰিব। নিজকে পৰীক্ষাটোৰ বাবেতো কিবা এটা জানিব লাগিব। আপুনি ইমান কষ্ট কৰিলে, আপুনি ধৰি লওক 48 পাইছে বা 49 পাইছে। চ' মষ্ট প্ৰবেবিলিটি মই কওঁ যে যিসকলে 48 পাইছে তেওঁলোকেও পঢ়ি থাকক, বা 49 পোৱা সকলেও পঢ়ি থাকক। কিয়নো নামটো যদি আহি যায় আপুনি এটলিষ্ট পৰীক্ষাটো এটেম্প কৰিব পাৰিব। আৰু ৰিটেন পৰীক্ষাৰ কাৰণে ইমানেই পঢ়ক সেইসকলে মানে যিসকলে 54, 53 বা 55 মাৰ্কছ পাবলৈ সক্ষম হৈছিলে, চ' তেওঁলোকতকৈ আপুনি এটা ভাল ৰিটেনৰ মাৰ্কছ পাওক। চ' চাকৰিটো আপোনাৰ ভাগ্যটো থাকিব পাৰে। আপোনালোকে সদায় যিটো সপোন থাকে সেই সপোনটো ফুলফিল কৰিবলৈ পুৰা চেষ্টা কৰিব। কাৰণ আপুনি যুঁজিব লাগিব, আপুনি জিকিব লাগিব। যদি আপুনি চেষ্টা কৰে ন, আপুনি জিকিব নহবা শিকিব। সেইবাবে ৰিগ্ৰেট নকৰিব। চ' যি আছে আপোনাৰ বেষ্ট দিয়ক, ডু ইয়ৰ বেষ্ট।
and know the people study. ইয়াৰ পিছত মই এটা ভিডিঅ' দিম যিটো ভিডিঅ' আপোনালোকে বহুত কামত আহিব সেই ভিডিঅ'টো মই মানে কি কি কিতাপ পঢ়িব লাগে চ' আপোনালোকক ক'ম আৰু যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব